ফ্ৰেণ্ড, আজি আমি বনাম চিকেন উইংছ। এই আমি চিকেন লৈছোঁ উইংছটো। তাৰ লাগিব হালধি অকণমান, জিৰা জালুকৰ গুড়ি, নিমখ, আদা নহৰুৰ পেষ্ট, ৰঙা জলকীয়া, নেমু, টমেটো চচ, চিলি চচ, ইয়াত তেল, ময়দা 2 চামুচ আৰু কৰ্ণফ্লাৱাৰ 2 চামুচ, চেনি 1 চামুচ আৰু লাগিব নহৰু এটা। এতিয়া আমি চিকেনখিনি ইয়াতে লৈছোঁ। আমি আদা নহৰুৰ পেষ্ট দি দিছোঁ, নিমখ, জালুকৰ গুড়ি, হালধি, এইখিনি আমি ভালদৰে সানি 10 মিনিট ৰেষ্ট দিম। অকণমান নেমু কাটি দিছোঁ। দহ মিনিট ৰেষ্ট। এয়া আমি এইখিনি মিক্স কৰি ল'ম। তাৰপিছত চিকেনখিনি ইয়াতে এয়া হৈ গ'ল। এইবাৰ আমি ফ্ৰাই কৰিম। এয়া তেল দি দিছোঁ।
1 teaspoon 1 চামচ আমি তেল দি দিছোঁ।
ডেকোৰেশ্যন কাৰণে বগা তিল দি দিছোঁ